মই অফিচ ৰুমত খুলি দিছোঁ, কিয় ইমান হাল্লা কৰি আছা কুকুৰ হা? আজি ইমান কম ছোৱালী যে ৰেষ্টাটো কাঢ়ি লওঁ, কাইলৈ দি আছোঁ। 1 Yes, sir. 2 Yes, sir. 3 Yes, sir. 4 Ashi, sir. 5 Yes, sir. 6 Yes, sir. 7 নাই নেকি 8 Yes, sir. 9 Yes, sir. 10 Yes, sir. ছোৱালী দেখোন 6টা 9টা প্ৰেজেণ্ট আছে। এইটো কোনে এইটো কাম কৰিছা? তই কৈছা বদমাছ এইটো কাম। উঠ, Sir, মই কোৱা নাই, sir. তই কৈছা। ইমান ছোৱালী মিছা কথা নকয় নহয়। কি নাম তোৰ? Sir, আলু, sir. তোক মই 2টা প্ৰশ্ন সোধো, উত্তৰটো কবি। তোৰ 5টা কল আছিল, মই 2টা আনিলো, কেইটা থাকবো? Sir, এটাও নাই, sir. কেনেকে? Sir, মই ভোক লাগোতে খাই থলো, sir. অলপ কথা বা তই অ' sir. সেইগুণ খাবা? মানুহ ক'ত? A for apple, B for C for কি কৈ যোৱা? Apple. B for the apple. C for strawberry apple. D for Domdiana apple. E for ইমান ডাঙৰ apple. F for apple. G for apple. গৰু কি কৈ আছা? বক। মছলা অলপ বনাও. 我恼了，小蝈蝈来没有？青梅说来没有？好小妹子那哟哟咦，三戳戳来没有咦哟，三人身材没有？多苗条来没有？你问个屁那哟哟咦，问个味多来没有咦哟？没说来没有？好小妹子那哟哟咦，三戳戳来没有咦哟，三人身。 কি চলি আছে? Sir, নাই, sir. একো নাই, sir. এইবিলাক কাম কৰি আছা? উঠা ভাড়া কৰ 5টা। Sir. এইবিলাক কাম মই থাকাতে কেতিয়াও হ'ব নিদিওঁ। মুখতে খাব, সেইগুণ খাবা. কিবা কৈছা? নাই, sir. মানুহ আৰু ঘটিৰাম, মানুহৰ দেহত কেইটা হাতী থাকে? নাজানো, sir. হিচাপ কৰা নাই, sir, আমি. আচোন ইফালে আহ, মোৰ পিঠিত চা কেইটা হাতী আছে। এই চাইটো চলি আহ, মোৰ পিঠিখনত কোনফালে কিবা আছে? এইফালে হাতখনত চাব। এই কুকুৰ, এইফালে এই গাইলো কেইডাল হাতী আছে গম পাইছা নাই? কি চলি আছে এইবোৰ? কি চলি আছে এইবিলাক? স্কুলত এইবিলাক চলে নেকি? স্যার বহকচোন আপুনি বহক স্যার বহক স্যার আমাৰ এক্সাৰচাইজ বহক স্যার স্যার আমাৰ এই এক্সাৰচাইজ হয়। নমস্কাৰ দি নমস্কাৰ। বহা। ছাৰে কেইটামান প্ৰশ্ন সুধিব, তোমালোকে ভালকৈ উত্তৰ দিবা। তুমি ইফালে আহাচোন। তোমালোকেও মাতিছে, এইফালে আহা। তুমি কোৱাচোন নাৰিকলৰ ইংৰাজী কি? Sir, কক. ককনা বুলি ক'ব বিচাৰিছা তুমি? উত্তৰটো ঠিকেই হৈছে। যোৱা। তুমি আহাচোন, আহা। তোমাৰ নামটো কি? Sir, বানু, sir. ঘৰ ক'ত তোমাৰ?
ছাৰ বহুত দূৰ ছাৰ স্কুলত তুমি কিহত আহিছা নাই চাইকেল নাই গাড়ী মই আহিছোঁ খোজকাঢ়ি এই চলিৰ লগত নৰা হয় যা 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 তুমি বহা যোৱা যোৱা এই ল'ৰা শগুনৰ ইংৰাজী কি ভাল ছাৰ টিভি চাৰিওফালে কি ঘূৰে নৰেন্দ্ৰ মোদী ঘূৰে ছাৰ হা কি পাল্লাত পৰিলো তুমি বহা 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 তুমি বহা তুমি উঠাচোন এইবাৰ ইংৰাজীত আটাইতকৈ দীঘল শব্দটো কি স্মাইল ছাৰ হা? ছাৰ আপুনি নাজানে এছৰ পিছত 1 মাইল থাকে সেইকাৰণে আটাইতকৈ দীঘল শব্দ স্মাইল কি হে তুমি থিয়ে থিয়ে টোপনি মাৰি আছা যে তুমি কোৱাচোন আটাইতকৈ পৃথিৱীৰ পুৰণা জন্তুটোৰ নাম কি ছাৰ জেব্ৰা কেনেকৈ ছাৰ জেব্ৰাৰ কালাৰে ব্লেক এণ্ড হোৱাইট সি ব্লেক এণ্ড হোৱাইট যাব নোৱাৰে কি গাধা একো নাজানা তুমি বহা বহা নাই 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 একো হোৱা নাই এই চিনি এই যো তোমাক ছাছপেণ্ড কৰিব লাগিব তোমাৰ কি হে তোমাৰ স্কুলৰ ল'ৰা ছোৱালী ইমান হেৰি অভদ্ৰ হে ছাছপেণ্ড কৰিব লাগিব তোমাক গাইজ আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাই ভাল পায় আমাৰ কমেণ্টত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক